হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, মই আজি মৰিচা শাকৰ ঠাৰিৰে এখন তৰকাৰী বনাইছোঁ। মই কেনেকৈনো এই তৰকাৰীখন বনাইছোঁ আহকচোন, মই তাকেই দেখুৱাওঁগৈ। মই কিনো লৈছিলোঁ, কেনেকৈ বনাইছোঁ আহক। এয়া চাওক, এমুঠি মৰিচা শাক। এয়া মই এতিয়া এই ঠাৰিবিলাক অকল ঠাৰি তৰকাৰী বনাম বুলি ভাবিছোঁ, আৰু কোমলীয়া পাত এখিলা দুখিলা দি দিম। আৰু এতিয়া ঠাৰিবিলাক গুচাই ল'ম। এয়া এডাল এডালকৈ আগডোখৰ কাটি এই ঠাৰিডোখৰ লৈ লৈছোঁ। ঠাৰিটো চুচ গুচাই লৈছোঁ। এনেকৈ মই গোটেইখিনি চুচ গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ম। আৰু মই ইয়াৰ লগত কি মছলা দিম মই ইয়াৰ পিছত দেখুৱাম। মই এনেকেই গোটেইখিনি কাটি ল'ম। আৰু এয়া চাওক, মই গোটেইখিনি কাটি ল'লোঁ। এয়া চাওক, ঠাৰিকেইডাল উলিয়াই ল'লোঁ। আৰু মই একদম আগৰে এনেকৈ কোমলীয়া আগকেইডালহে লৈছোঁ। এয়া হৈ গ'ল। মই এতিয়া মছলাখিনিও ৰেডি কৰোঁগৈ। মই বনাই থাকোঁতে মই দেখুৱাম কি মছলা ব্যৱহাৰ কৰিছোঁ। মই এতিয়া ভালকৈ ধুই ল'ম। আৰু কাটি বাছি লোৱাৰ পিছত এতিয়া মই ধুই লৈ ঠিক কৰি লওঁগৈ। আৰু এয়া মৰিচা ঠাৰিখিনি ধুই মেলি লোৱাৰ পিছত অকণমান সময় বইল কৰি ল'ম, 5 মিনিটমান সময়ৰ কাৰণে। এতিয়া 5 মিনিটৰ সময়ৰ পাছত এয়া মই টুকি লৈছোঁ। টুকি পেলাই পানীখিনি যাবলৈ দি দিছোঁ। আৰু এতিয়া টুকি মেলি হৈ গ'ল। এতিয়া থৈ দিওঁ। আৰু মই এতিয়া সৰিয়হ তিয়াই থৈছোঁ, সৰিয়হখিনিও বটি লওঁ। এয়া মই সৰিয়হ তিয়াই থৈছিলোঁ, 1 ঘণ্টামান তিয়াই থৈছিলোঁ। আৰু এতিয়া মই বটি ল'ম। আৰু ইয়াতে মই কেঁচা জলকীয়া এটা আৰু এচামুচ মই নিমখ দিছোঁ। দি পেলাই মই এয়া ভালকৈ গুড়ি হোৱালৈকে বটি ল'ম। এয়া মোৰ সৰিয়হখিনি বটি হৈ গ'ল। আৰু ইয়াতে মই অকণমান মিঠাতেল দি দিম। মিঠাতেল দি পেলাই মই অলপ এনেকৈ সানি পেলাই মই 1 ঘণ্টা আধা ঘণ্টামানৰ কাৰণে এনেকৈ ৰাখি দিম। এনেকৈ ৰাখি দিলে আপোনাৰ তিতাৰ ভাৱটো সিমান নাহে। কিন্তু আপুনি লগে লগে যদি পিচি বনাই দিয়ে তেতিয়াহ'লে আপোনাৰ অলপ তিতা নিচিনা লাগিব। সেইকাৰণে এনেকৈ সৰিয়হটো বটি পেলাই আপুনি মিঠাতেল অকণমান দি ভালকৈ সানি পেলাই অকণমান আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে এনেকৈ ৰাখি দিব। এয়া পেনখন পাতি দিলোঁ। পেনখন মই অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়ালৈকে এয়া দেখুৱাইছোঁ চব। মই এয়া টুকি লোৱা মৰিচাখিনি আৰু এয়া সৰিয়হ বটাখিনি আৰু তেল মাৰিবলৈ কালজিৰা অকণমান লাগিব, আৰু এয়া নিমখ হালধি আৰু এয়া শুকান জলকীয়া এটা, এইকেইটা বস্তুৱেই লাগে। এতিয়া আহকচোন, পেনখন গৰম হোৱালৈকে অকণমান ৰৈ দিওঁ। এয়া মিঠাতেল দি দিওঁ। তেলখিনি গৰম হোৱালৈকে অকণমান ৰখি দিওঁ।
তেল গৰম হৈ গৈছে মই এতিয়া ইয়াতে আৰু মই এয়া কালজিৰা দি দিছোঁ একদম কম ফ্লেমত ৰাখিব এতিয়া অলপ অলপকৈ মই এয়া মৰিচাখিনি দি দিওঁ মই এই তেলতে মই এই সৰিয়হ বটাখিনি দি দিছোঁ ইয়াতে আপুনি নিমখ হালধি দি দিয়ক লৰাই দিয়ক আৰু বাকী যিখিনি হেৰি আছিলে মই সেই বাকীখিনি দি দিছোঁ এতিয়া মই ভালকৈ লৰাই দিম ভালকৈ লৰাই বগৰাই দিলোঁ আৰু আপোনালোকে তেলত শুকান জলকীয়া মই অকল এটা দিছোঁ আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে আপোনালোকে বেছিকৈও দিব পাৰে মই বেছিকৈ নাখাওঁ কাৰণে মই বেছিকৈ দিয়া নাই আৰু একদম কম ফ্লেমত ৰাখিব মই কম ফ্লেমত ৰাখিছোঁ আৰু এতিয়া এয়া চাওকচোন মই এয়া অকণমান জিৰা মই এয়া পানীতে অকণমান গুলি লৈছোঁ ইয়াতে চাওক আপুনি অকণমান দি দিয়ক অকণমান লৰাই পেলাই আৰু অকণমান পানী দিব লাগিব আৰু অকণমান পানী দি দিওঁ এতিয়া অকণমান মিডিয়াম ফ্লেমত অকণমান উতলিবলৈ দিওঁ এয়া চাওক মই 5 মিনিটমান পাছত চাইছোঁ আকৌ অকণমান ভালকৈ লৰাই দিওঁ বৰ ধুনীয়া চেণ্ট এটা আহিছে ঠাৰিবিলাক ভাঙিবলৈ দিব নালাগে এনেকৈ মিডিয়াম ফ্লেমত সিজিবলৈ দিব লাগে এতিয়া মই মিডিয়াম ফ্লেমৰ পৰা মই এতিয়া ল' ফ্লেমলৈ লৈ আনিম আকৌ মই 5 মিনিটমান সময় ঢাকি দিওঁ এয়া এতিয়া হ'বৰ হৈ গৈছে আৰু মই গেছৰ ফ্লেমটো একেবাৰে কমত ৰাখিছোঁ এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু বাউলত বাঢ়ি দিম আৰু আপোনালোকে এইটো সময়তে আপুনি কেঁচা জলকীয়া দিওঁ বুলিলেও অকণমান দিব পাৰে কেঁচা জলকীয়া এটা দুটা কাটি পেলাই যদি জ্বলা খায় বেছিকৈ মই এতিয়া বাউলত বাঢ়ি দিম আৰু এয়া বাউলত বাঢ়ি দিলোঁ আৰু
আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈও যেন মই এনেকুৱা ৰেচিপি লৈ আহিবলৈ উৎসাহ পাওঁ তাৰ বাবে আপোনালোকৰ ছাবস্ক্ৰাইবৰ খুবেই প্ৰয়োজন। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।